নমস্কাৰ বন্ধুসকল, ইউটিউবিডিয়া আছমৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানিম সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু সূৰ্যৰ পৰা একেবাৰে ওচৰত থকা গ্ৰহ বুধ গ্ৰহৰ বিষয়ে। বুধ গ্ৰহটো আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুলি ধৰা হয়। আগতে প্লুটো আছিল, কিন্তু প্লুটোক যিহেতু আমি বাওনা গ্ৰহ বুলি কোৱা হয়, সেইকাৰণে বুধ গ্ৰহটোক আটাইতকৈ সৰু গ্ৰহ বুলি কোৱা হয়। বুধ গ্ৰহটো সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহ। বুধ গ্ৰহটোৰ নাম বুধ ৰোমানসকলে দিছিল, কাৰণ ৰোমানসকলৰ ভগৱান বুলি মানিছিল মাৰ্কিউৰিছ নামৰ ভগৱান, আৰু সেই মাৰ্কিউৰিছ ভগৱানৰ পৰাই মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহ নামটো পালে। বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 87.97 দিন লয়। বুধ গ্ৰহৰ এটাও উপগ্ৰহ নাই। বুধ গ্ৰহৰ ডায়ামিটাৰ 4880 কিলোমিটাৰ। বুধ গ্ৰহৰ মাটিকালি প্ৰায় 7.48 ইনটু 10⁷ বৰ্গ কিলোমিটাৰ। বুধ গ্ৰহ পৃথিৱীতকৈ 26 গুণ সৰু। বুধ গ্ৰহত বেছি পৰিমাণে অক্সিজেন, ছ'ডিয়াম, মেগনেছিয়াম, হাইড্ৰজেন, পটেছিয়াম, কেলছিয়াম আৰু হিলিয়াম গেছ পোৱা যায়। কিন্তু তাৰ উপৰিও কম পৰিমাণে আইৰণ, এলুমিনিয়াম, আৰ্গন, ডাইঅক্সিজেন, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ কিন্তু পানী তাত ভাপ হিচাপে পোৱা যায়। লগতে জেনন, ক্ৰিপ্টন আৰু নিয়ন গেছো পোৱা যায়। বুধ গ্ৰহত আমাৰ চন্দ্ৰৰ দৰে ডাঙৰ ডাঙৰ গাঁত দেখা পোৱা যায়। বুধ গ্ৰহটো সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহ। কিন্তু আচৰিত এই যে বুধ গ্ৰহটো সূৰ্যৰ পৰা ইমান ওচৰত থাকিও বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ নহয়। সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো হ'ল শুক্ৰ। বুধ গ্ৰহটো গৰম নোহোৱাৰ কাৰণটো এই যে বুধ গ্ৰহৰ কোনো ধৰণৰ বায়ুমণ্ডল নাই। বায়ুমণ্ডল যিহেতু নাই, সূৰ্যৰ ৰশ্মিটো বুধ গ্ৰহই সূৰ্যৰ ৰশ্মিৰ যিবিলাক তাপ আছে সেই তাপবিলাক ধৰি ৰাখিব নোৱাৰে। ফলত ৰাতি ইয়াত মাইনাছ পৰ্যন্ত তাপমান গুচি যায়। আচৰিত হ'ব লগা এইটোৱে যে বুধ গ্ৰহটো আমাৰ পৃথিৱীৰ পৰা প্ৰায় বহুত ওচৰত আছে, কিন্তু নেপচুন বা প্লুটো বহুত দূৰত আছে। কিন্তু সেইবিলাক আমি আগতেই উদ্ভাৱন কৰিলোঁ, আগতে আমি বিচাৰি উলিয়ালোঁ। কিন্তু বুধ গ্ৰহটো আমি একদম সকলোতকৈ শেষত বিচাৰি পাইছোঁ। কিন্তু কিয় আমি মাৰ্কিউৰিক অৰ্থাৎ বুধ গ্ৰহক আমি কিয় সকলোতকৈ শেষত বিচাৰি পালোঁ? কাৰণ বুধ গ্ৰহটো সৰু আৰু লগতে সূৰ্যৰ পৰা বহুত ওচৰত। সেইকাৰণে আমাৰ বৈজ্ঞানিকসকলৰ কাৰণে এটা চেলেঞ্জ হৈ পৰিছিল মাৰ্কিউৰিটোক বিচাৰি পোৱাটো। 1973 চনৰ 3 নৱেম্বৰত নাছাই মাৰিনা 10 নামৰ এখন ক্ৰাফ্ট পঠাইছিল, যিয়ে শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহৰ বিষয়ে পঢ়িবলৈ গৈছিল। আৰু আমি সেই ক্ৰাফ্টখনৰ অৰ্থাৎ মাৰিনা 10ৰ পৰা আমি প্ৰথম ফটো পাইছিলোঁ মাৰ্কিউৰিৰ। আৰু কিন্তু সেই মাৰিনা 10 ক্ৰাফ্টখনে মাৰ্কিউৰিৰ ইমান ভাল ফটো দিব পৰা নাছিল। 45% আমি পঢ়িব পাৰিছিলোঁ মাৰ্কিউৰিৰ বিষয়ে। বুধ গ্ৰহ দেখাত প্ৰায় চন্দ্ৰৰ দৰে, কিন্তু আমি বুধ গ্ৰহত ভৰি ৰাখিব নোৱাৰোঁ। কাৰণ বুধ গ্ৰহৰ দিনৰ ভাগত তাপমান প্ৰায় 430 ডিগ্ৰী চেলচিয়াছ হয় আৰু ৰাতিৰ ভাগত -100 ডিগ্ৰী চেলচিয়াছ। বুধ গ্ৰহৰ লগতো নিজৰ ইলেক্ট্ৰমেগনেটিক ফিল্ড আছে, কিন্তু এই ইলেক্ট্ৰমেগনেটিক ফিল্ড ইমান শক্তিশালী নহয় যে সূৰ্যৰ পৰা অহা যিটো বতাহ সেই বতাহ ধৰি ৰাখিব পাৰে। সেইকাৰণে মাৰ্কিউৰিৰ অৰ্থাৎ বুধ গ্ৰহৰ আকাশ সদায় ৰং বিৰংগী দেখা পোৱা যায়। বন্ধুসকল, মাৰ্কিউৰিৰ বিষয়ে আজি এইখিনিয়ে। আজিলৈ এইখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টি আইকনটো দবাই দিব। ধন্যবাদ।